আপোনালোক শাহ আলম বা USKMৰ মহিবুল হক আপোনালোকে সব বস্তু যেনেকে মিলাই দিছে আমি থাকিম কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত আমাক থাকিব দিবনে নাই আমি থাকিব পাৰিম নে নাই সেই বস্তুটো শাহ আলম মহিবুল হকে আমাক বুজাব লাগিব যে আমি এখন অসমত থাকিব পাৰিম নাই সেইটো আমাক বুজাই দিব গতিকে শাহ আলম মহিবুল হকে হিমন্ত বিশ্ব শৰ্মা ৰামেশ্বৰ তেলীক থাকিব দিব নাই এইটো কেতিয়াবা ডিছকাছ কৰিলোঁ আমচুৱে যিমানে প্ৰতিবাদ কৰে এইটো মোৰ কাৰণে চাৰ্টিফিকেট কৈ যাব যে অসমৰ মুখ্যমন্ত্ৰী এজন আছিল যে সি আমচুৰ লগত কাজিয়া লাগি চাৰেণ্ডাৰ কৰা নাছিল মোৰ নামটো ইতিহাসত মই তেনেকেই লিখি যাব বিচাৰোঁ স্যাৰ আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী কৰিব পাহাৰ কাটিছেতো পাহাৰ বন্ধ কৰাবই লাগিব আপোনালোকে টিভিৰ ফুটেজ দিয়ক গৈ বন্ধ কৰাব কুম্ভনগৰ মান্দাকাটা এই পাহাৰসমূহ এইবিলাকতো ৰেভিনিউ পাহাৰ তাৰ পৰাতো চব USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাই না USTMটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে কাৰণটো কি আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTM এই বিষয়টো চৰ্চা লাভ কৰিছে চৰ্চাটো মই গোটেই চৰ্চাটো চাই আছো যে USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে সেইকাৰণে মান্দাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে লগতে আমচাঙৰ বিষয়টো আছে মান্দাকাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে মান্দাকাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে এনেকে জাতি থাকিব নেকি কওক গোটেই বিষয়টো চাই সেউজীকৰণৰ ক্ষেত্ৰত মই সেউজীকৰণৰ বিষয় উঠোৱা নাই ন গুৱাহাটীত পানী অহা তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক কিমান পয়জন কৰি দিছে আপোনাৰ নামটো কি শাহ আলম আপোনালোক শাহ আলম বা USTMৰ মহিবুল হক আপোনালোকে সব বস্তু যেনেকে মিলাই দিছে আমি থাকিম এইটো প্ৰতিদিনেও কৰিছে কেইবাটাও নিউজ চেনেলে কৰিছে মই শাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত আমাক থাকিব দিবনে নাই কেতিয়াবা এই কথাখিনি ক'ব কেতিয়াবালৈকে আমি থাকিব পাৰিম নে নাই সেই বস্তুটো শাহ আলম মহিবুল হকে আমাক বুজাব লাগিব ন হয়নে আজি কালি আইন আহিব নাই আমি একো নাই খালি মই হাঁহি কৈছো যে আমি এখন অসমত থাকিব পাৰিম নাই সেইটো আমাক বুজাই দিব বিষয়টো যিহেতু চৰ্চা সেইকাৰণে সুধিলো চৰ্চিত বিষয় কাৰণে কৈছো আটাইতকৈ চৰ্চিত বিষয় হ'ল ডেমোগ্ৰাফিক চেঞ্জ গতিকে শাহ আলম মহিবুল হকে হিমন্ত বিশ্ব শৰ্মা ৰামেশ্বৰ তেলীক থাকিব দিব নাই এইটো কেতিয়াবা ডিছকাছ কৰিলোঁ আমচুৱে প্ৰতিবাদ কৰিব বুলি কৈছে দিল্লীত আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আমচুৱে যিমানে প্ৰতিবাদ কৰে এইটো মোৰ কাৰণে চাৰ্টিফিকেট তাৰমানে কৈ যাব যে অসমৰ মুখ্যমন্ত্ৰী এজন আছিল যে সি আমচুৰ লগত কাজিয়া লাগিছিল আমচুৰ লগত যুঁজিছিল চাৰেণ্ডাৰ কৰা নাছিল মোৰ নামটো ইতিহাসত মই তেনেকেই লিখি যাব বিচাৰোঁ যে থকাৰ দিনাখনলৈকে বীৰৰ দৰে যুঁজি থাকিম তেনেকেই মোৰ নামটো লিখি যাওক আৰু তেনেকেই মোৰ নামটো লিখি উত্তেজিত কৰি আছে ধৰক ৰাইজক তেনেকে দিল্লীত কোনো নাই উত্তেজিত কৰিলেও ইয়াত মই আছো একো কৰিব নোৱাৰো মোৰ কাম আছে মুছলিম পাৰ্চনেল ল কালি পাছ কৰোৱা পাছ কৰাই দিম উত্তেজিত কৰি থাকিব উত্তেজিত কৰিলেও কাজিৰ দোকান বন্ধ যিমানে উত্তেজিত নহওক কিয় এটা কামত লাগিছো যেতিয়া তাক চেছ কৰিম